Hey guys, welcome to my channel Day with Valina. সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই vlogটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছো কাৰণ আজি যাম মই তেজপুৰ দেউতাৰ লগত অকমান কাম আছে হেতু কাৰণে আজি তেজপুৰ যাবলৈ ওলালো। এয়া ৰেডি হৈ ললো একদম ৰেডি হৈ মেলি ভিডিওটো ষ্টাৰ্ট কৰিছো। আজি ভিডিওটো শেষলৈকে চাই থাকিব আৰু আপোনালোকো বলক আজি তেজপুৰলৈ কেনেকুৱা লাগে সকলো দেখাই যাম। সো ভিডিওটো শেষলৈকে চাব। এয়া আমি ঘৰৰ পৰা ওলাই আহি গণেশগুৰিৰ গণেশ মন্দিৰ পাইছো। এইটো হৈছে গণেশগুৰিৰ গণেশ মন্দিৰটো আৰু আমাৰ ঘৰলৈ হেফালেদি সোমাই যায় গণেশ মন্দিৰৰ কিনাৰেদি। আৰু এতিয়া আমি গৈ আছো খানাপাৰা, যেহেতু আমি নগাঁও হৈ যাম হেতু কাৰণে আমি খানাপাৰাৰ ফালে গৈ আছো। এতিয়া আমি পাইছো জাগীৰ ৰোডত এটাই মিঠাই ল'ব সোমাইছে। জাগীৰ ৰোডৰ যোনখন সীতা জখলা বুলি আছে ধুনীয়া মিঠাই পায়। সো তাৰ পৰা এটাই মিঠাই ল'ব সোমাইছে। মই গাড়ীতে বহি আছো। এয়া এইখন দোকানখন দেউতা সোমাইছে আৰু মই বহি আছো গাড়ীতে। সো আমি এতিয়া পালো নগাঁও বাইপাছৰ ৰখি পেলাই এয়া চাহ খাবলৈ লৈছো। মায়ে এনেকৈ ফ্লাক্সত চাহ দি পঠাইছিলে, দেউতা আৰু মই চাহ খাবলৈ ৰখিছোঁ। এয়া দেউতা চাহ খাইছে। ঠিক আছে, চাই থাকক আপোনালোকে, মই চাহটো খাই লওঁ। আজি ৱেডাৰটো বহুত ধুনীয়া হয়, একদম ৰ'দো নাই আৰু বৰষুণো দিয়া নাই বাৰু। বিৰাট ধুনীয়া হয় ৱেডাৰটো। এতিয়া অলপ ইয়াতে ৰখিছো আৰু যাম আৰু লাহেকৈ। এয়া আমি কলীয়া ভোমোৰা ব্ৰিজ পালোঁ। এখন ব্ৰিজ পোৱাৰ পিছতে তেজপুৰ সোমালোঁ বুলিয়ে ক'ব পাৰি, যিহেতু এখন পাৰ হোৱাৰ পিছতে তেজপুৰলৈ বেছি দূৰ নাথাকে। এখন ব্ৰিজ পাৰ হোৱাৰ অলপ দূৰ পিছতে আমি তেজপুৰ চিটিত সোমাব পাৰিম। ফাইনেলি আমি তেজপুৰ পালোঁ। এতিয়া পেহীৰ ঘৰলৈ যাম। পেহীৰ ঘৰত অকণমান সময় ৰখি পেলাই আমি যিটো কামৰ কাৰণে আহিছিলোঁ সেইটো কাম কৰিবলৈ যাম। পেহীৰ ঘৰত অকণমান ৰেষ্ট লৈ পেলাই আমি কামটো কৰিবলৈ যাম। আৰু এতিয়া ৰখিছোঁ তেজপুৰৰ পৰুৱাত। দেউতাই কিবা অকণমান গাড়ীখন আমাৰ অলপমান কিবা বেয়া হৈছিলে, তাকে এটা গেৰেজত সুধিব গৈছে ভাল কৰিব পাৰি নে নোৱাৰি। মই গাড়ীতে বহি আছোঁ, দেউতাই সুধিব গৈছে। সেইফালে সেইখন গেৰেজত গৈছে। বহুত সময় লাগিলে, মোৰ একদম আমনিও লাগি গৈছে। বহি বহি কঁকালো বিষাইছে আৰু মোৰ অকণমান দূৰত জাৰ্ণি কৰিলে অলপমান গাটো বেয়া লাগে। বাৰু একো নাই, এতিয়া পেহী ঘৰ পামেই যেতিয়া অলপমান ৰেষ্ট লৈ পেলাই ফ্ৰেছ হৈ পেলাই আমি কামটো কৰিব যাব পাৰিম। চ' চাই থাকিব আপোনালোকে ভিডিঅ'টো। চ' ফাইনেলি পেহীৰ ঘৰ পালোহি। এতিয়া মই অলপ ফ্ৰেছ হৈ ল'ম, ফ্ৰেছ হৈ মই আকৌ লগ পাই আছোঁ। আমাৰ পেহী ছোৱালীজনী চাব দেই, লুকাই আছে। সেইজনী একো নহয়, তাই লাজতে লুকাই আছে। চ' মই ফ্ৰেছ হৈ লৈ আকৌ লগ পাই আছোঁ আপোনালোকক। আমি ফ্ৰেছ হৈ পেহী ঘৰৰ পৰা কামটো কৰি পেলাই খুৰাহঁতৰ ঘৰত আহিছোঁ। আৰু এইটো হৈছে খুৰাৰ ল'ৰাটো, বহুত মৰম লগা সি। আৰু সি জন্ম হোৱাৰ পিছত আমি আজি ফাৰ্ষ্ট লগ পাইছোঁ। তো এতিয়া আমাৰ চব কাম হৈ গ'ল।
যেটো কামৰ কাৰণে আহিছিলো সেই কামটো হৈ গ'ল আৰু পেহী ঘৰতো ভাত চাত খালো খাই খুৰাহঁতৰ ঘৰত গ'লো খুৰাহঁতৰ ঘৰৰ পৰা আহি এতিয়া অলপমান দেউতাই কিবা বজাৰ কৰিছে আৰু জেঠাইও আছে জেঠাইক অফিচৰ পৰা আমি লগত লৈ ললো এতিয়া জেঠাই ঘৰলৈ যাম আজি ৰাতি জেঠাই ঘৰতে থাকিম থাকি কাইলৈ মৰ্নিং আৰু খুৰাহঁতৰ ঘৰত লাঞ্চ কৰি পেলাই আমি গুৱাহাটীলৈ যামগৈ Hey guys, মই just জেঠাই ঘৰ পালোহি পাই ফ্ৰেছ হৈ কাপোৰ চাপোৰ চেঞ্জ কৰি পেলাই এতিয়া অলপ বহিছোঁ বহুত ভাগৰ লাগিছে দেউতাও ফ্ৰেছ হৈ পেলাই বহি লৈছে আৰু ময়ো বহি আছোঁ ইমান গৰম লাগিছে ইমান ভাগৰ লাগিছে সেইটো কাৰণে অলপ বহি লওঁ বহি লৈ অলপ দেৰিকৈ জেঠাই ছোৱালী আৰু মই অলপমান ওলাই যাম বজাৰৰ ফালে Hi guys, আমি এতিয়া ওলাই আহিছোঁ অকণমান ফুৰিবৰ কাৰণে মই আৰু মোৰ কাজিন জেলি এতিয়া আহিছোঁ আমি তেজপুৰৰ টিফিন ৰুমত ম'ম' খাবলৈ আহিছোঁ তাইৰো ম'ম' খাবলৈ মন গৈ আছিলে মোৰো মন গৈ আছিলে সেইটো কাৰণে অলপ ম'ম' খাবলৈ ওলাই আহিছোঁ ম'ম' দেখাই আছোঁ আৰু কিবা কবি আমি জাস্ট ঘৰ আহি পালোহি জেঠাই ঘৰ আহিছোঁ আহি একো ড্ৰেছ চেঞ্জ কৰাই নাই তেনেকৈ আছোঁ আহি পেলাই মই ভাবিলোঁ আপোনালোকৰ লগত অলপমান কথা পাতি লওঁ আৰু মোৰ ভ্লগটো ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ আশা কৰিছোঁ ভ্লগটো চাই সকলোৱে ভাল পাব আৰু ভ্লগটো সকলোৱে শেষলৈকে চাব আৰু শেষত লাইক কৰিব নাপাহৰিব আৰু কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ ভ্লগটো মই ইয়াতে সামৰিছোঁ সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'ছবোৰ চাব যোনবোৰ মই আগতে আপলোড কৰিছিলোঁ লাইক কৰিব নাপাহৰিব আৰু যোনকেইটা ভিডিঅ' মই হেল্পফুল ভিডিঅ' দিছিলোঁ আপোনালোকৰ কাৰণে সেইকেইটা ভিডিঅ' সকলোৱে যেন শ্বেয়াৰ কৰে আৰু যিসকল মোৰ চেনেলটোত নতুন হয় তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল বাটনটো হিট কৰিবলৈ নাপাহৰিব যাতে মই দিয়া সকলো ধৰণৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পায় তো আজিলৈ ভ্লগটো ইয়াতে সামৰিছোঁ টিল দেন বাই বাই লাভ ইউ and good night